আজিৰ এই ভিডিঅ'টোত অসম সাহিত্য সভাৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ তথ্য লৈ অহা হৈছে। যিহেতু অসম সাহিত্য সভা অসমৰ এটা গুৰুত্বপূৰ্ণ সংগঠন হয়, যি অসমীয়া ভাষা সংস্কৃতিৰ হকে কাম কৰি আহিছে। বিভিন্ন সময়ত অসমৰ বিভিন্ন কম্পিটিটিভ এক্সামসমূহত অসম সাহিত্য সভাৰ ওপৰত প্ৰশ্ন অহা দেখা যায়, আৰু সেই হেতুকে আজিৰ এই ভিডিঅ'টো তৈয়াৰ কৰা হৈছে। আশা কৰিছোঁ আগন্তুক হ'বলগীয়া যি আছাম ডাইৰেক্ট ৰিকুইটমেণ্ট পৰীক্ষাৰ কাৰণে আপোনালোকক এই প্ৰশ্নসমূহে সহায় কৰিব। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ইন হুইচ ইয়েৰ আছাম সাহিত্য সভা ৱাজ এষ্টাব্লিছড, অৰ্থাৎ কোন বছৰত অসমৰ সাহিত্য সভা প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1917 চন। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাউণ্ডিং প্ৰেছিডেণ্ট অফ আছাম সাহিত্য সভা, অৰ্থাৎ অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ছেক্ৰেটাৰী অফ আছাম সাহিত্য সভা, অৰ্থাৎ অসম সাহিত্য সভাৰ সম্পাদক কোন আছিল। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে শৰৎচন্দ্ৰ গোস্বামী। নেক্সট কুৱেশ্যন, ইন হুইচ প্লেচ দ্য হেডকোৱাৰ্টাৰ অফ আছাম সাহিত্য সভা ইজ লোকেটেড, অৰ্থাৎ অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে যোৰহাট। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য মটো অফ আছাম সাহিত্য সভা, অৰ্থাৎ অসম সাহিত্য সভাৰ মূল মন্ত্ৰ কি। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চিৰ চেনেহী মোৰ ভাষা জননী। আৰু এই চিৰ চেনেহী মোৰ ভাষা জননী গীতটো মিত্ৰদেৱ মহন্তৰ দ্বাৰা ৰচিত। নেক্সট কুৱেশ্যন, ইন হুইচ প্লেচ দ্য ফাৰ্ষ্ট ছেশ্যন অফ আছাম সাহিত্য সভা অৰ্গেনাইজ, অৰ্থাৎ অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন আয়োজন ক'ত কৰা হৈছিল। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে শিৱসাগৰ। শিৱসাগৰত 1917 অৰ্থাৎ 1917 চনত আয়োজন কৰা হৈছিল। নেক্সট কুৱেশ্যন, হু কনফাৰ্ড ৰসৰাজ টাইটেল টু লক্ষ্মীনাথ বেজবৰুৱা, অৰ্থাৎ লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি কোনে প্ৰদান কৰিছিল। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অসম সাহিত্য সভা। অসম সাহিত্য সভাৰ দ্বাৰা লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি প্ৰদান কৰা হৈছিলে তেজপুৰ ছেশ্যন 1927 চনত। নেক্সট কুৱেশ্যন, হু ইজ দ্য প্ৰেজেণ্ট প্ৰেছিডেণ্ট অফ অসম সাহিত্য সভা, অসম সাহিত্য সভাৰ বৰ্তমান সভাপতি কোন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে সূৰ্যকান্ত হাজৰিকা। নেক্সট কুৱেশ্যন, ইন হুইচ প্লেচ ৰিচেণ্ট ছেশ্যন অফ আছাম সাহিত্য সভা অৰ্গেনাইজ, অৰ্থাৎ শেহতীয়াকৈ কোনখন স্থানত অসম সাহিত্য সভা আয়োজন কৰা হৈছিল। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে নাৰায়ণপুৰ, অৰ্থাৎ লখিমপুৰৰ নাৰায়ণপুৰত এই বছৰত। ফ্ৰম হুইচ ইয়েৰ দ্য সাহিত্য সভা জাৰ্নেল ৱাজ পাব্লিছ, অৰ্থাৎ অসম সাহিত্য সভাৰ যি আলোচনী পাব্লিছ কৰা হয় সেয়া প্ৰথম কোন বছৰৰ পৰা প্ৰকাশ কৰা হৈছিল। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1927 চন। নেক্সট কুৱেশ্যন, বাই হুম অসম সাহিত্য সভা লগ' ৱাজ প্ৰিপেয়াৰ্ড, অৰ্থাৎ অসম সাহিত্য সভাৰ যি লগ' কাৰ দ্বাৰা প্ৰস্তুত কৰা হৈছিল। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ যুগল দাস। ইমানেই আছিল আজিৰ অসম সাহিত্য সভাৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ। ধন্যবাদ।